হে গাইছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো আজি পাপু ভাই নাই, যিহেতু পাপু ভাই চেনেলটো আজি মই লৈ ল'লোঁ। তো আপোনালোকে চাই থাকিব। মানে কেছটো কি হ'ল, মই চেনেলটো বিকি দিছিলোঁ 150 টকাত, এতিয়া 200 টকাত কিনিবলগীয়া হৈছে। মানুহটো ইয়াত ৰখি আছে। বাকী লগত আৰু এটা বস্তু আছে, এখেত হৈ গ'ল আমাৰ নয়নজ্যোতি দিহিঙী, আমাৰ ঘৰৰ ওচৰে। আৰু এটা কথা আছে, সেইদিনা আমি চেলেঞ্জ কৰিছিলোঁ, য'ত নেকি কি আছিলে 1v1 চেলেঞ্জ কৰাৰ কথা আছিলে, এতিয়ালৈকে হোৱা নাই। এতিয়া হ'ব 1v1 চেলেঞ্জ হৈ গ'ল। চেলেঞ্জটো হৈ গ'ল, ভিডিঅ'টো আপলোড হ'ব লাহেকে। 200 रुपया 200 रुपया ভিডিঅ'টো আপলোড আছে, চাবগে অসমীয়া গেমিং জন। পাব লাগে ইয়াত। ওকে 200 টকা। আৰু বৰ্তমান আছো আমাৰ গাঁৱৰ একদম পথাৰৰ মাজৰ এটা ৰাস্তাত, একদম ঠাণ্ডা হাৱা খাবলৈ ওলাই আহিলো। ঘৰত বহি থাকিব আমনি লাগিছিলে। সুন্দৰ পৰিৱেশ, চাৰিওফালে গ্ৰীণ নেচাৰ, ধাননি পথাৰ একদম। আপোনালোকে চাওক, এইখন নাম পুৰা নেশ্যনেল হাইৱে দেখিছে। এইটো হৈ গ'ল 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এইফালৰ পৰা গ'লে এইফালৰ পৰা গ'লে আপোনালোকে যদি চিধা যায় ডাইৰেক্ট পাব অৰুণাচল প্ৰদেশ পাব। আৰু বেছি দূৰ নহয়, খোজকাঢ়িয়ে যাব পাৰে, একদম চালিয়া জেগা। আহি কেনেকুৱা লাগিছে ফিলিং? ফিলিং একদম হেপ্পী, ফিলিং হাই হেপ্পী। বাকী যি সুন্দৰ পৰিৱেশত আহি বহি আছো ন। এফালে পুৰা অৰুণাচল যোৱা নেশ্যনেল হাইৱেটো আছে। আমাৰ লগত আৰু এটা আমাৰ মোৰ লগৰ এটা আহিছে, বাবুল ভাই। তাৰপিছত বৰ্তমান আৰু আমাৰ লগৰ এটা আহিবলৈ বাকী আছে। এইটো হৈ গ'ল আমাৰ মণি অসম, চবে চিনি পায় মণি অসম, ফ্ৰী ফায়াৰ কমিউনিটিত। মণি অসম সি ঘৰ গৈছে, চাকৰিয়াল মানুহ ন। তাৰপিছত সি আহিব বাকী আছে। বাকী আজিৰ পৰা এটা দুটা ব্লগ দেখিবলৈ পাব আপোনালোকে। বাকী চন্দুজাহঁতৰ তালৈ যাম, চিলভাৰ প্লে বটন দেখাব নিম গৈছে, চিলভাৰ প্লে বটন আনবক্সিং কৰিব নিম গৈছে। তাকে পাপুৱে কৈ আছে বহুত দিনৰ পাছত চিলভাৰ প্লে বটনটো একদম চুই চাবলৈ মন গৈ আছে। কৈছো যদি চুই চাবলৈ মন আছে যিমান জল্দি পাৰ ওলাবি, কিন্তু কি হ'ব, নোলাই যাম কৈ আজিলৈকে জাম লাগি আছে। কিন্তু সি আজিলৈকে লৰ চৰ হ'বলৈ পোৱা নাই। যাব লাগিব। আহিছিলে লগতে আছিলো, পাপু ভাইহঁতৰ ঘৰত থাকিলো। তো মণি ৰাতিপুৱা 7:30-8টামান বজাত উঠি পিনে গ'লগৈ। চাকৰিয়াল মানুহ ন, চাকৰিয়াল মানুহ, তাত ডিউটি আছে বোলে। ডিউটি আছে, তো আহিব বোলে 3টামান বজাত, পাছবেলাকে 3টামান বজাত নিবলৈ। এতিয়া মণিবা এটা ঘৰত যাম, তাৰপিছত তাৰ পৰা তাত বোলে পোৱালি গেং এটা আছে, তাত ভিডিঅ' বনাম। আপোনালোকে ভিডিঅ' একেলগত চাব। এই বাবুল ভাই কিবা এটা কৈ দে। মইতো কি ক'ম, তোমালোকে দুটা ভিডিঅ' বনাই আছা, মইতো চেনেলো নাই। একো নাই, বাকী লাইক চাই থাকক, ভিডিঅ' আপোনালোকে পাব টিপটপ।